নমস্কাৰ। মই নেকিব আৰু 20 জুনত হোৱা ৰাভা সংগীতৰ এই এটি কলি মই সুৰ ভুলকৈ গাইছিলোঁ, সেইটো মই নিজেও অনুভৱ কৰিছোঁ। সেই মঞ্চতে মই অনুভৱ কৰিছোঁ আৰু সেইটো হ'ব নালাগিছিলে, কিন্তু হৈ গ'ল। গতিকে মানুহ মাত্ৰাই ভুল আৰু মোৰো ভুল হ'ল আৰু সেইটো মই মানি লৈছোঁ। সেইটো ভুল মই কৰিব নালাগিছিলে, ইমান ডাঙৰ এটা ভুল। যিহেতুকে গীতৰ লগত গানৰ লগত মই জড়িত হৈ আছোঁ, তথাপি একচুৱেলি মই সিদিনাখন মানসিকভাৱে একেবাৰে ৰেডি নাছিলোঁ মই গীত পৰিৱেশন কৰাৰ বাবে। মোৰ গাও যথেষ্ট বেয়া আছিলে, তথাপি আমাৰ আচু দাদাসকলৰ আমন্ত্ৰণ মই ৰক্ষা কৰিব চেষ্টা কৰি মই তাত উপস্থিত হৈছিলোঁ আৰু সেই গীতটি গাব চেষ্টা কৰিছিলোঁ। যদিও আন দুই এটি গীত মই মাজে সময়ে গাওঁ, কিন্তু সেইদিনাখন মই এই গীতটিয়ে বাছি ল'লোঁ মোৰ জীৱনৰ আকাশতে। কিন্তু তাত অলপ মোৰ ভুল হ'ল আৰু সেই ভুলটো মই মানি লৈছোঁ যে মোৰ সেইটো ভুল হ'ব নালাগিছিলে। যিহেতুকে অসমৰ ৰাইজে সৰ্বশ্ৰেষ্ঠ সকলো, আৰু মোতকৈ হয়তো মই আজি মোৰ সংগীত যাত্ৰা আৰম্ভ কৰা বেছি দিন হোৱা নাই। অতি কম সময়ত মোৰ সংগীত যাত্ৰা মই আৰম্ভ কৰিছোঁ। হয়তো দুই এটি গীত আপোনালোকে জানে, আৰু মই কেতিয়াও নিজকে কোৱা নাই যেন মই বহুত ডাঙৰ শিল্পী, বহুত মহান শিল্পী। মই জাষ্ট আৰম্ভ কৰিছোঁ, মই বহুত কৰিব বাকী আছে, চেষ্টাহে কৰি আছোঁ মই গীত গাবৰ কাৰণে। তো যিখিনিয়ে যিদৰে মোক সমালোচনাই হওক বা আলোচনাই হওক যি কৰিছে, তাত মই কোনো বেয়া পোৱা নাই, কাৰণ মই আশীৰ্বাদ আৰু মোক এটি সঠিক ৰাস্তা এটি দেখুৱাই দিয়া বুলি মই অনুভৱ কৰিছোঁ, যাতে ভৱিষ্যতত মোৰ আৰু এনেকুৱা ভুল কেতিয়াও গীতক লৈ, বিশেষকৈ জ্যোতি সংগীত, ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত আৰু আমাৰ লোকসংগীত, যিখিনি লোক সংস্কৃতি যিখিনি আছে গীত, আটাইবোৰ গীত মই চেষ্টা কৰিম ভৱিষ্যতত যাতে মোৰ দ্বাৰাই কেতিয়াও সেই গীতখিনি কেতিয়াও মোৰ দ্বাৰা ভুল সুৰ, ভুল কথা যাতে কেতিয়াও নোলায়। আৰু আপোনালোকক কি ক'ম, মই একচুৱেলি 2-3 মাহ ধৰি মই মানসিকভাৱে যথেষ্ট দুৰ্বল হৈ আছিলোঁ, মোৰ শাৰীৰিকভাৱে মানসিকভাৱে দুটা ক্ষেত্ৰতে। মই গীত গোৱাৰ পৰা মই আজি বহুত 2 বছৰ ধৰিতো মোৰ দেউতাৰ বহুত জটিল ৰোগ এটিত তেওঁ আজি ৰিচেণ্টলি তেওঁ ঢুকাল। মই 2 বছৰ ধৰি সেইটো টেনশ্যন এটা থাকিলোঁ। ৰিচেণ্টলি আকৌ বিহুৰ পিছৰ পৰা মোৰ নিজৰে ভইচৰ ক্ষেত্ৰত যথেষ্টখিনি মই কষ্ট পাই আছিলোঁ। গানৰ ক্ষেত্ৰত গান গোৱা মোৰ সিমান সুবিধা হৈ থকা নাছিলে, তথাপি মাজে মাজে দুই এটি অনুষ্ঠান কৰি আছোঁ, তথাপি মই শান্তিৰে কৰিব পৰা নাই। আৰু সেইদিনাখনৰ অনুষ্ঠানটো পুনৰবাৰ কৈছোঁ, সেইটো হ'ল। তো আৰু মই ভৱিষ্যতত সেনেকুৱা মোৰ দ্বাৰা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ, মই নহয় বুলি মই আপোনালোকক ক'ব পাৰোঁ। এতিয়া এটি ভুল হ'ল, আৰু এটি মই ভাবোঁ যে মই এতিয়ালৈকে মোৰ বিতৰ্ক এতিয়ালৈকে হোৱা নাছিলে, এইটো প্ৰথমটি বিতৰ্ক। তো সকলোকে মই হাত জোৰি সকলোকে ক্ষমা বিচাৰিছোঁ। এতিয়া আপোনালোকে নিজৰ এজন সন্তান, নিজৰ ভাই, নিজৰ সকলোকে যিদৰে মোক নিজৰ বুলি ল'ব পাৰে, যদি তেওঁলোকে মোক সেই গীতটিৰ কাৰণে ক্ষমা কৰি দিব অসমবাসী ৰাইজে। আৰু আমাৰ যিমান গণ্যমানী শিল্পীসকল আছে, আমাৰ মোতকৈ ছিনিয়ৰ বহুত শিল্পী আছে, আৰু মোতকৈ বহুত জানা শিল্পীও আছে, হয়তো তেওঁলোকক কোনে চিনি নাপাব, কিন্তু তেওঁলোকে সংগীতৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকৰ জ্ঞান আছে। তো সেই তেওঁলোককো মই ক্ষমা বিচাৰিছোঁ এই গীতটিক লৈ। আৰু ভৱিষ্যতত মই চেষ্টা কৰিম এই সংগীতখিনিক ভালকৈ গোৱাৰ বাবে, আৰু বিশেষকৈ এই গীতটি, এই ৰাভা সংগীতটি মোৰ জীৱনৰ আকাশতে মই নিশ্চয় আপোনালোকৰ মাজত মই মোৰ কণ্ঠত গীতটি গাই আপোনালোকৰ মাজত আগুৱাই দিম। আৰু আপোনালোকে নিশ্চয় সেই গীতটিত মোক যিখিনি বেয়া চকুৰে, যিখিনি মোৰ ভুল হৈছিলে, সেই গীতটি শুনাই যাতে আপোনালোকে মোক মাফ কৰি দিয়ে। ধন্যবাদ।